এইসব আহক আমাৰ আভা এণ্টাৰপ্ৰাইজ উমা কমপ্লেক্সত F27 Pro Plus টো উপভোগ কৰক আহি কিনে এবাৰ ষ্টৰটো ভিজিট কৰক ইয়াতে বিভিন্ন ধৰণৰ EMI ফেচিলিটিজ আছে জিৰ' ডাউন পেমেন্টৰ পৰা লৈ কিনে আপোনালোকে ফোনটো ল'ব পাৰে আৰু IP69 ইণ্ডিয়াৰ ফাৰ্ষ্ট IP69 লঞ্চিং ফোন হয় অলপ চাব আৰু লাইভ ডেমো চাইছে আপোনালোকে মই লাগা হলে আৰু এবাৰ আপোনাক দেখাই দি আছো এটো চক অন কৰা ফোন এটো ডাইৰেক্ট দি দিম একো নহব এই বৰষুণৰ দিনত আপোনালোকে একো ভয় পাব নালাগে যিমানে পানীত থাকক কোনো প্ৰবলেম নাই মই আভা এণ্টাৰপ্ৰাইজৰ পৰা কৈ আছো এই Oppo F27 Pro Plus নতুন এটা যোনটো ফোন লঞ্চ কৰিছে এই ফোনটো ফুললি ওয়াটাৰপ্ৰুফ হয় আৰু এটো আপনি আমাৰ আভা এণ্টাৰপ্ৰাইজত যদি লাগে আমাক কন্টাক্ট কৰিব পাৰে নিয়াৰ আপোনাৰ চৌধুৰী কমপ্লেক্সৰ অপোজিট সাইডত উমা কমপ্লেক্সত হয় ফোন বঢ়িয়া আছে আৰু আমাৰ ইয়াত আপনি EMI ফেচিলিটিও পাই যাব যোনটো নাকি একদম আপনি কম বাজেটত পাই যাব জিৰ' ডাউন পেমেন্টত পাই যাব ইয়াতে যদি লাগে আপোনালোকে আমাৰ কন্টাক্ট নাম্বাৰ দিয়া থাকিব আপোনালোকে একবাৰ কন্টাক্ট কৰি লব নমস্কাৰ মই Oppo নৰ্থ ইষ্ট লোৱাৰ আসামৰ ফালৰ পৰা কৈ আছো আজি আমি Oppo এটা নতুন ফোন F27 Pro Plus আজি ফার্স্ট সেল ডে হে এটো অলরেডি লঞ্চ হৈ গৈছে 13 জুনত আৰু আজি এটো ফার্স্ট সেল ডে হয় এটো দুটা ইউনিক ফেসিলিটি আছে যোনটা হল এটো ফার্স্ট টাইম ইন্ডিয়াস ফার্স্ট IP69 yes IP69 রেটেড এটো ওয়াটারপ্রুফ ফোন যোনটো Oppo এটো প্রাইস সেগমেন্টত ওলাইছে এটো দুটা সেগমেন্ট আছে এটা হল 8GB 128GB আৰু এটা হল 8GB 256GB 8GB 128GB রেটটো হ'ব 27999 আৰু 8GB 256GB যোনটো রেট হয় এটো হল আপোনাৰ 29999 সো ফুললি মানে ওয়াটারপ্ৰুফ এতিয়া চাওক এতিয়াটো বৰষুণৰ টাইম আহি আছে সো বৰষুণৰ টাইমত কি হয় আমাৰ বিশেষকৈ আমি যেতিয়া মোবাইল ফোন ওপেন কৰি বৰষুণৰ টাইমত ফোন কথা পাতি এনে ঘুচি যাও তেতিয়া হলে আমাৰ ভিতৰত পানী যোৱাৰ এটা মানে টেনশন থাকে কিন্তু হয় এটো আপোনাক মই দেখাই আছো এটো ফুললি ওয়াটারপ্ৰুফ হয় চাওক মই এটো সাবমাৰ্জ কৰি দিছো পানীৰ ভিতৰত এতিয়া মই অন কৰি দিও এটো অন কৰি দিলে তো অন হৈ আছে আৰু ইয়াৰ ভিতৰত এটা ইমেজ সিস্টেম আছে স্প্ল্যাশ টাচ এটো অলপ পানী লাগা আছে তেতিয়াও এটো কাম কৰিব আৰু যদি কেতিয়াবা মোবাইলটো ইউজ কৰোতে বা সৰুখুৰা বাচ্চা ঘৰত থাকে কেতিয়াবা যদি মোবাইলটো ওপৰৰ পৰা অলপ তলত পৰিও যায় তো এটো আপোনাৰ যোনটো স্ক্ৰিন গাৰ্ডটো আছে স্ক্ৰিনটো যোনটো আছে এটো হল আপোনাৰ কৰ্নিং গৰিলা গ্লাস ভিক্টাস 2 বহুত হার্ড আপনার মানে ডিসপ্লেটো হয় এই কারণে অলমোস্ট মানে 60 to 70% আনব্রেকেবল হয় 5G হ্যাঁ 5G ফোন হয় এটো আৰু আপোনালোকক যোগেদি মই অনুৰোধ কৰিব বিচাৰিছো সকলোকে যিহতে মানে এটো লব বিচাৰে আমাৰ নিয়াৰ বাই আউটলেটত আহি কেনে ইনকুৱাৰি কৰিব পাৰে আৰু আমাৰ আভা এন্টাৰপ্ৰাইজ যোনটো আছে এটো আভা এন্টাৰপ্ৰাইজত আহি কেনে এটো ইনকুৱাৰি কৰিব পাৰে আৰু এটো পাৰচেজ কৰিব পাৰে ইয়াৰ ভাল EMI ফেচিলিটিও আছে Oppo ফালৰ পৰা আৰু আপোনাৰ প্ৰটেকচন ড্যামেজ প্ৰটেকচন এইবিলাকৰ কিছুমান অফাৰ আছে সো যদি আমাৰ ইয়াত আহে তেনেহলে আমি এইবিলাক কমিউনিকেশন কৰিব পাৰো